নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ প্ৰেজি পোন প্ৰথমবাৰৰ বাবে লাইভ আহিছোঁ। সকলো জয়েন হৈ যাওক। কোন কোন জয়েন হৈছে কমেণ্ট এটা কৰি জনাওকচোন। জয়েন কোনো হোৱাই নাই, কমেণ্ট অহাই নাই দেখোন। প্লিজ কমেণ্ট কৰক। দেওবাৰে হ'বলগীয়া চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কোন কোন জেগাত পৰিছে বাৰু আপোনালোকৰ চেণ্টাৰ জনাবচোন। মোৰ লখিমপুৰ এনএলত পৰিছে। লখিমপুৰ এনএলত কাৰ কাৰ পৰিছে জনাবচোন কমেণ্ট কৰি। কমেণ্ট এটা কৰি জনাওক কাৰ কাৰ পৰিছে। আৰু মই এটা কথা ক'ব ওলাইছোঁ যে চাকৰিৰ নামত যোনে ফাৰ্ষ্ট টাইম এক্সাম দিব ওলাইছে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ কাৰণে, সেইখিনি ক'ব ওলাইছোঁ যে মই যেতিয়া প্ৰথম তৃতীয় বৰ্গ, এইবাৰ মই তৃতীয় বৰ্গ এক্সামো দি আহিছোঁ। মই তেতিয়া ভবাই নাছিলোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আহিব, যেনে ৰিজনিঙৰ কুৱেশ্যন আৰু ধৰক কাৰ কি ভতিজাক হ'লে তোমাৰ কি হ'ব, এনেকুৱাবিলাক কুৱেশ্যন যে আহিব মই ভবাই নাছিলোঁ। আৰু মই পঢ়ি গৈছিলোঁ মাত্ৰ বুৰঞ্জীবিলাক, ধৰক ইংলিছ মেথছ এইবিলাকেই চাই গৈছিলোঁ এইবিলাকেই আহিব বুলি। তাৰপিছত তাত গৈ যেতিয়া দেখিলোঁ ধৰক ৰিজনিঙৰ কুৱেশ্যনবোৰ আহিছে, মইতো সেইবিলাকতো কৰিবই নোৱাৰিলোঁ, চাই যোৱা নাই কাৰণ। আৰু সেইকাৰণে মই প্ৰথম যোনে চাকৰিৰ বাবে চতুৰ্থ বৰ্গৰ এক্সাম দিব ওলাইছে তেওঁলোকক ক'ব বিচাৰিছোঁ, তোমালোকে এইবিলাক চাই যাবা। ৰিজনিঙৰ কুৱেশ্যনবিলাক ধৰা ফেব্ৰুৱাৰী মাহৰ আজি মঙলবাৰ হ'লে 28 ফেব্ৰুৱাৰীত কি বাৰ হ'ব, ধৰা তেনেকুৱাবিলাক আজিকালিতো সকলো মোবাইলতে পাই যায়, সকলোবিলাক চাই যাবা। আৰু গেট বুকৰতো কুৱেশ্যন নাহেই। মই থাৰ্ড গেটৰ যিখন গেট বুক পঢ়িছিলোঁ, মই এইখন পঢ়িছিলোঁ, এইখনৰ পৰাতো কুৱেশ্যন নাহিলেই। পেপাৰখনতো দি পঠিওৱাই নাই, যিকেইটা মনত মানে আছিলে, ধৰা কুৱেশ্যন মনত আছিলে আহি চাইছোঁহি ইয়াত এইখন বুকৰ কমন অহাই নাই, কমন পৰা নাই। সেইটো কাৰণে আজিকালি এইবাৰ মোবাইলতে পঢ়িছোঁ, সকলোখিনি মোবাইল চাই চাই পঢ়িছোঁ। ফৰ্থ গ্ৰেডৰ কাৰণে প্ৰিপেয়াৰ কৰিছোঁ। আপোনালোকে কেনেকুৱা ধৰণৰ পঢ়িছে জনাবচোন। আৰু ভাত পানী খাই মেলি আজৰি হৈ অকণমান পঢ়োঁ বুলি বহোঁতেই এই কথাটো মনত পৰিলে যে এইবাৰ মই ঠগ খাই গ'লোঁ, মই সেইখিনি চাই যোৱা নাছিলোঁ। সেইটো কাৰণে ঠগ খাই মই ভাবিলোঁ ভিডিঅ' এটাকে বনাই দিওঁ, কাৰণ মোৰ ভিডিঅ'টোৰ পৰা কোনোবা উপকৃত হ'ব পাৰে। সেইটো কাৰণে অলপ আপোনালোককো জনালোঁ যে ৰিজনিঙৰ কুৱেশ্যনবিলাক চাই যাব। আৰু লখিমপুৰ এনএলত কাৰ কাৰ পৰিছে কমেণ্ট এটা কৰি জনাব। লগতে ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবচোন। প্ৰথমবাৰ লাইভ আহিছোঁ। আৰু লগতে মোৰ পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। বাই বাই।